মানে আনন্দিত হৈছোঁ আজি মই বহুত ভাল লাগে 2021 চনত প্ৰথম নিৰ্বাচিত হোৱাৰ পিছত যেতিয়া মন্ত্ৰিত্বৰ দায়িত্ব পালোঁ বিটিচি এৰিয়াৰ WPD বিভাগটো মোক দিছিলে এতিয়া নাই কিন্তু এই সময়ত দিছিলে আৰু ৰণজ পেগুৰ লগত কথাটো পাতি ইয়াত গেষ্ট হাউচৰ প্ৰয়োজনীয়তা বহুত আছে সেইকাৰণে 2 কোটি টকা মঞ্জুৰি দিব পাৰিছিলোঁ আৰু 2 কোটি টকা দি প্ৰায় আগতে সম্পূৰ্ণ হৈছিল কিন্তু সৰু সুৰা কামৰ কাৰণে উদ্বোধন কৰিব পৰা নাই ইয়াৰ নিৰ্মাণ কাৰ্য দুই মহলীয়া যেটো বিল্ডিং এটো সম্পূৰ্ণ হৈ গ'ল ইয়াৰ দ্বাৰা দি বহুত পুৰণি যিবিলাক সমস্যাবিলাক আছে এটো দূৰ হ'ল বুলি মই ভাবিছোঁ কাৰণ ইয়াত জিৰণি ঘৰটোৰ প্ৰয়োজন আছে এফালেদি মানস নেশ্যনেল হাইৱে নেশ্যনেল পাৰ্কত বহুত মানুহ আহে ভূটানলৈকে অহা যোৱা হয় নামলাং আৰু কোকলাবাৰী চিমলা এটো ইম্পৰ্টেণ্ট এটা এৰিয়া হৈ আছে বিজনেছ পইণ্ট অফ ভিউ হ'লেও আৰু পৰ্যটকসকলে আহে ইয়াত জিৰণি ল'বৰ কাৰণে কোনো এটা ব্যৱস্থা নাই এতিয়া এইখিনিয়ে যথেষ্ট পূৰণ কৰিছে মই ভাবোঁ কিন্তু ইয়াত যিটো মেনেজমেণ্টৰ কথা এইটো অলপমান ষ্ট্ৰিক্টলি আমি কৰিব লাগিব আৰু যিটো ট্ৰাইবেল গেষ্ট হাউচ ইয়াতে মই যিমান জানো বিটিচিয়ে টেক অভাৰ কৰিলে ভাল ট্ৰাইবেল মানে যিটো ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে আৰু যদি নকৰে ইয়াত পাব্লিক কমিটিও লাগিব পাব্লিক কমিটিটো চলালে এটা নিয়মত যাব লাগিব মেইনটেনেন্স এক্সপেণ্ডিচাৰ আছে ইলেক্ট্ৰিচিটি এটা আছে তো বিটিচি WPD ডিপাৰ্টমেণ্ট যদি টেক অভাৰ কৰে অট'মেটিকেলি সমস্যা দূৰ হৈ যায় ইয়াত লোকেল MCLৰ দায়িত্ব বহুতখিনি থাকি যায় এই যাতে মানে এনেকুৱা হ'ব নালাগে যে যেনে তেনে ইচ্ছা এনেকৈ ব্যৱহাৰ কৰিব পাব্লিকে আহিব মানুহ যি ইচ্ছা থাকি যাব এনেকুৱা নহয় এটা ছিষ্টেমত চলিব লাগে আৰু এইটো যদি ভালকৈ আমি মেইনটেইন কৰোঁ তেতিয়া ভৱিষ্যতৰ আকৌ 2 মহিলাৰ ঠাইত 2-3 মহলীয়া 4 মহিলা কৰিবৰ এটা সুযোগো পাই যাব আৰু প্ৰথমতে এইখিনি ভালকৈ চলিব লাগে ফাৰ্নিচাৰৰ সমস্যা আছে ফাৰ্নিচাৰটো এটা এডিশ্যনেল বাজেট আমি ছাবমিট কৰিব বিচাৰি আছোঁ WPD ডিপাৰ্টমেণ্টত যিটো WPDৰ প্ৰজেক্ট আছিলে সেইখিনি এতিয়া এষ্টিমেট বনাই আছে তো মই ভাবোঁ ৰেষ্ট হাউচটো মিনিংফুলি ইউজ হওক চবেই ব্যৱহাৰ কৰক ট্ৰাইবেল ৰেষ্ট হাউচ বুলি কোৱা হৈছে কিন্তু অকল ট্ৰাইবেলে ব্যৱহাৰ নকৰে চবেই ব্যৱহাৰ কৰিব সন্মুখত বিটিচি নিৰ্বাচন BPF এজনৰ পিছত এজন নেতা UPPL লৈ আহি আছে